নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ। তো আজি বহুদিন ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, প্ৰায় এসপ্তাহে হ'ল। মোৰ অলপ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। তো আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ইংলিছৰ লেচন নম্বৰ 2 দ্য গল্ডেন টাচ। সেই চেপ্টাৰটি তোমালোকৰ লগত অসমীয়াত আলোচনা কৰিম। তো আহিছোঁ চেপ্টাৰটিৰ মাজলৈ। ইয়াতে দিছে দ্য গল্ডেন টাচ। গল্ডেন টাচ মানে হ'ল সোণালী স্পৰ্শ। আহিছোঁ এতিয়া চেপ্টাৰটিৰ মাজলৈ। ইয়াত দিছে ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং নেমড মিডাছ ইন এনচিয়েণ্ট গ্ৰীচ। মানে এসময়ত পুৰণা গ্ৰীচত এজন মিডাছ নামৰ ৰজা আছিলে। হি ৱাজ ভেৰি ৰিচ বাট আনহেপি। তেওঁ বহুত ধনী আছিল কিন্তু সুখী নাছিল, সেইটো কৈছে। তেওঁ ভাবিছিল আই ৱান্ট মোৰ মানি, মোক আৰু পইচা লাগে। আই ৱান্ট মোৰ গ'ল্ড, মোক আৰু সোণ লাগে। আই ৱান্ট টু বি দ্য ৰিচেষ্ট কিং অফ অল টাইম। আৰু মই সকলো সময়তে বা সকলো সময়ৰে চবতকৈ বেছি মানে ধনী ৰজা হ'ব বিচাৰোঁ। তেওঁ মানে তেনেকৈ ভাবে। তেওঁৰ ওচৰততো বহুত আছে, কাৰণ তেওঁ ৰজা হয়, ৰজা হ'লেতো ধনী হ'বই ন। তেওঁতো সঁচাকৈতো বহুত ধনীয়ে হয়, কিন্তু তেওঁ মানে সেইখিনিতো সুখী নহয়, তেওঁক আৰু লাগে, তেওঁ আৰু ধনী হ'ব বিচাৰে, আৰু সোণ লাগে, তেনেকুৱা। এতিয়া কৈছে হি অলৱেজ লুক ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড। আৰু তেওঁ সদায় মাত্ৰ এইটোৱে বিচাৰি থাকে যে মই ক'ত পইচা পাম, মই ক'ত সোণ পাম, সেইটো মানে বিচাৰিয়ে থাকে তেওঁ। তাৰপিছত এদিনাখন কি হ'ল, ওৱান ডে কিং মিডাছ কেম এক্ৰছ এ ডিভাইন স্পিৰিট। আৰু এদিনাখন কিং মিডাছে ডিভাইন স্পিৰিট মানে আমি ক'ব গ'লে স্বৰ্গীয় আত্মা, মানে তোমালোকে চিম্পলি যদি ক'বলৈ যাওঁ ধৰা পৰী বুলি ক'ব পাৰা, তেনেকৈ লগ পালে। হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল। আৰু তেওঁ সেই ডিভাইন স্পিৰিটটোক বা সেই পৰীটোক মানে বহুত ধুনীয়া ব্যৱহাৰ কৰিছিলে। সেইটো কাৰণে পৰীটোৱে তেওঁক কৈছিলে, কিং মানে মহাৰাজ, ইউ হেভ বিন নাইচ টু মি। আপুনি মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে। আই এম প্লিজ, তাৰ বাবে মই মানে বহুত ভাল পাইছোঁ, তেনেকৈ কৈছে। আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড। আৰু মই আপোনাৰ সেইটো মানে পুৰস্কাৰ হিচাপে আৰু ৰিৱাৰ্ড হিচাপে মই আপোনাৰ যিকোনো এটা উইচ, আপুনি যি বিচাৰে সোধক, যে মই সেই আপোনাৰ উইচটো পূৰ কৰি দিম, তেনেকৈ ক'লে। চে হোৱাট ইউ উইচ ফৰ। তো কওক আপোনাক কি লাগে, তেনেকৈ ক'লে। এতিয়া ৰজাই কৈছে থেংক ইউ ডিভাইন স্পিৰিট, কৈছে ধন্যবাদ ডিভাইন স্পিৰিট, তেনেকৈ ক'লে। তো ৰজাই ভাবিছে আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্ণ ইনটু গ'ল্ড। ৰজাই কৈছিলে যে মই যিটো বস্তুৱে মানে টাচ কৰোঁ, সেইটো বস্তুৱে যাতে সোণৰ হৈ যায়, তেনেকৈ কৈছিলে। তাৰপিছত ডিভাইন স্পিৰিটে কৈছে আৰ ইউ চিয়'ৰ, আপুনি নিশ্চিতনে বা আপুনি চিয়'ৰনে দিছ উইচ মে লিড টু ট্ৰাভেল। কিন্তু আপোনাৰ এই উইচটোৰ কাৰণে আপুনি কষ্ট পাব পাৰে, সেনেকৈ কৈছিলে। এতিয়া ৰজাই ক'লে ইফ মাই উইচ ইজ ফুলফিল্ড, যদি মোৰ মানে মনৰ আশাটো পূৰ হয়, আই উইল গেট এ লট অফ গ'ল্ড, তেতিয়া মই বহুত সোণ পাই যাম। আই উইল বি দ্য ৰিচেষ্ট কিং, মই তেতিয়া সকলোতকৈ ধনী ৰজা হৈ যাম। প্লিজ গ্ৰাণ্ট মি দিছ উইচ, মোক এইটো আশাই পূৰণ কৰি দিয়ক, তেনেকৈ কৈছিল। তেতিয়া এই পৰিজনীয়ে ক'লে এজ ইউৰ উইচ, তেনেকৈ কৈ কিনে মানে কি ৰজাৰ মনৰ আশাটো ডিভাইন স্পিৰিটে পূৰ কৰি দিলে। তাৰপিছত কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল। কিং মিডাছ মানে বহুত সুখী হৈছিল তেওঁৰ আশাটো পূৰ হোৱাৰ বাবে। হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ। আৰু তেওঁৰ সেই যাদুকৰী পাৱাৰটো মানে টেষ্ট কৰি চাব বিচাৰিছিলে। তো তেওঁ কি কৰিছিলে, লেট মি টাচ দি ষ্ট'ন। তাৰ কাষতে মানে এটা শিল আছিলে, শিলটো টাচ কৰি চাব বিচাৰিলে, সঁচা মানে হয়নে নহয়, তেনেকৈ চাব বিচাৰিলে। এজ চুন এজ দ্য কিং মিডাছ টাচ দ্য ষ্ট'ন ইট টাৰ্ণ ইনটু গ'ল্ড। আৰু সেই শিলটো তেওঁ চোৱাৰ লগ কি হৈ গ'ল, সোণৰ হৈ গ'ল। তেতিয়া ৰজাই ভাবিছে ৱাও আনবিলিভেবল, কৈছে। তেওঁ ভাবিছে আৰু ৱাও, এইটো দেখোন মানে আনবিলিভেবল মানে কি, বিশ্বাস কৰিব নোৱাৰা, অবিশ্বাস্য, তেনেকৈ ভাবিছে। দ্য ষ্ট'ন হেজ টাৰ্ণ ইনটু গ'ল্ড, যে এই শিলটো সোণৰ হৈ গ'ল, তেনেকৈ ভাবিছে। লেট মি টাচ আদাৰ থিং টু, ঠিক আছে মই এতিয়া আৰু কিবা কিবি বস্তু এনেকৈ টাচ কৰি চাওঁ, তেনেকৈ ভাবিলে। হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইনটু গ'ল্ড। আৰু তেনেকেই ৰজাই যি বস্তুতে হাত দিছে সকলো বস্তু সোণৰ হৈ গৈছে। তাৰপিছত কি হ'ল, আনফৰ্চুনেটলি মানে দুৰ্ভাগ্যবশতঃ দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংকছ। ৰজাই এতিয়া একো খাবও নোৱাৰে, একো পিবও নোৱাৰে, মানে এনেকুৱা হৈ গৈছে। কাৰণ তেওঁ যি বস্তুৱে টাচ কৰি চব সোণৰ হৈ যায়। এতিয়াতো খানা খাব গ'লে খানাখিনিতো হাতেদিয়ে খাব ন, তো খানাখিনি চোৱা যাতে খানাখিনিও সোণৰ হৈ গ'ল। কিবা এটা পানী চানী খাব বিচাৰিলে সেই গিলাচটোও সোণৰ হৈ গ'ল। তেনেকৈ মানে তেওঁ খাবও পৰা নাই, একো পিবও পৰা নাই, তেনেকুৱা হৈছে।
এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড ইমিডিয়েটলি। তেওঁ মানে যি বস্তুতে হাত দিয়ে সকলো বস্তু সোণৰ হৈ যায়। তেতিয়া ৰজাই কৈছে অ' ন' হোৱাট হেভ আই ডান, কৈছে অ' ন' এইটো এতিয়া মই কি কৰিলোঁ, তেনেকৈ ভাবিছে। মাই ফুড হেজ টাৰ্ণ ইনটু গ'ল্ড, মোৰ খোৱা বস্তুখিনিও গ'ল্ড হৈ গ'ল, মানে সোণৰ হৈ গ'ল। আই কেন নট ইভেন ইট, এতিয়া মই কেনেকৈ খাম, এতিয়া মই খাবও পৰা নাই, তেনেকৈ ভাবিলে। তাৰপিছত কি হ'ল, দ্য কিং ৱেণ্ট টু গাৰ্ডেন, তাৰপিছত ৰজাই সেনেকৈ ভাবি কেনে মানে গাৰ্ডেনলৈ গ'ল, বাগিচালৈ গ'ল। হি চ' হিজ ডটাৰ কামিং টুৱৰ্ডছ হিম, আৰু তেওঁ দেখিলে যে তেওঁৰ যোনটো ছোৱালী এজনী আছিলে, ছোৱালীজনীয়ে মানে তেওঁৰ ফালে আহি আছিলে। তাৰপিছত কাম মাই চাইল্ড, তেওঁ কৈছিলে আহা মোৰ বাচ্ছা, মাই চাইল্ড, আহা মাই চাইল্ড, তেনেকৈ কৈছে আৰু মোৰ বাচ্ছা। তাই কৈছে যে ফাদাৰ, মানে দেউতা এনেকৈ চিঞৰি কেনে আহি আছিলে। তাৰপাছত দে হাগড ইচ আদাৰ, আৰু তেওঁ মানে দেউতাকে জীয়েকক এনেকৈ সাৱটি ধৰিলে, প্ৰিন্সেছটোক। তাৰপিছত এজ চুন এজ মিডাছ টাচ হিজ ডটাৰ, আৰু তেওঁ সেই ছোৱালীজনীক যে এনেকৈ সাৱটি ধৰিছিলে, তেতিয়া ছোৱালীজনীৰ কি হ'ল, টাৰ্ণ ইনটু এ ষ্টেচু অফ গ'ল্ড, তেতিয়া মানে ৰজাৰ ছোৱালীজনীও এটা সোণৰ মূৰ্তিৰ নিচিনা হৈ গ'ল। দ্য কিং ৱাজ শ্বকড, তেতিয়া ৰজাৰ মানে বহুত শ্বকড হৈ গ'ল, আচৰিত হৈ গ'ল। কৈছে এলাছ হোৱাট হেভ আই ডান, কৈছে এইটো মই কি কৰিলোঁ, তেনেকৈ কৈছে। আই লষ্ট মাই চাইল্ড, মই মোৰ ছোৱালীজনীকো হেৰাই পেলালোঁ। চি ইজ জাষ্ট এ ষ্টেচু নাও, আৰু তাই এতিয়া মাত্ৰ ষ্টেচু হৈ গ'ল এটা, তেনেকৈ কৈছে। হি চ' ডেট এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড, আৰু তেওঁ দেখিলে যে তেওঁ যি বস্তুকে চুই আছে সকলো বস্তুৱে সোণৰ হৈ গৈ আছে। দ্য কিংছ হেপিনেছ টাৰ্ণ ইনটু ডিছএপিয়াৰ এণ্ড হি ক্ৰাইড লাউডলি, এতিয়া ৰজাৰ যিখিনি সুখ আছিল, মানে মেজিকেল পাৱাৰটো পাই সেই সুখবিলাক সকলো মানে কি দুখত পৰিণত হৈ গ'ল, আৰু তেওঁ জোৰছে চিঞৰিবলৈ ধৰিলে। তাৰপিছত কি হ'ল, দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডাছ ক্ৰাইং, তেতিয়া ডিভাইন স্পিৰিটে তেওঁৰ সেই চিঞৰি কান্দাটো মানে শুনা পাই কিনে হি এপিয়াৰ্ড বিফ'ৰ দ্য কিং মিডাছ, আৰু তেওঁ এই ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। তাৰপিছত তেওঁ ৰজাক সুধিলে কিং মিডাছ ইউ লুক ছেড, কৈছে মহাৰাজ মিডাছ আপুনি বহুত দুখিত যেন লাগিছে, তেনেকৈ কৈছে। হোৱাট হেপেন, কি হৈছে, তেতিয়া ৰজাই কৈছে আই এম ইন বিগ ট্ৰাবল, মই বহুত মানে কষ্টত আছোঁ, অসুবিধাত আছোঁ, তেনেকৈ ক'লে। তাৰপিছত পৰিটোৱে ক'লে যে ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক, আপুনি বিচাৰে নেকি যে মই আপোনাৰ এই যোনটো উইচ কৰিছিলে সেইটো মই ঘূৰাই লওঁ। তেতিয়া ৰজাই কৈছে প্লিজ টু, কৈছে হয় লৈ লওক, তেনেকৈ ক'লে। তেতিয়া পৰিজনীয়ে ক'লে দেন গ' এণ্ড ৱাছ ইউৰ হেণ্ড ইন দ্য ৰিভাৰ, কৈছে ঠিক আছে তেতিয়াহ'লে আপুনি এটা নদীলৈ যাওক, গৈ কিনে হাতকেইখন ধুই দিয়ক। ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ, তেতিয়া আপোনাৰ যে হাতৰ স্পৰ্শত যে বস্তুবিলাক সোণৰ হৈ যায় সেই মেজিকেল পাৱাৰটো মানে গুচি যাব, তেনেকৈ ক'লে। কিং মিডাছ ইমিডিয়েটলি ৰাটছ টু দ্য ৰিভাৰ, এতিয়া কিং মিডাছে মানে জল্দিকৈ আহি কেনে নদীত পালে। লেট মি ৱাটছ মাই হেণ্ড, কৈছে ঠিক আছে মই এতিয়া মোক হাতখন ধুই ল'বলৈ দিয়া, তেনেকৈ ক'লে। তেওঁ মানে জল্দি হাতখন ধুই ল'লে। এণ্ড ৰান টু দ্য গাৰ্ডেন, আৰু সেই তেওঁৰ বাগিচালে গাৰ্ডেনলৈ দৌৰি গুচি গ'ল। তাৰপিছত কি হ'ল, দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাটছ এৱে দ্য গল্ডেন টাচ, আৰু সেই নদীৰ পানীত যে তেওঁৰ হাতখন ধুই দিলে তেতিয়া মানে তেওঁৰ গোটেই মেজিকেল পাৱাৰখিনি নোহোৱা হৈ গ'ল। হি হাৰিড টু দ্য গাৰ্ডেন, আৰু তেওঁ একদম মানে জোৰছে গাৰ্ডেনলৈ আহি আছিল। হি হাগ দ্য গ'ল্ড ষ্টেচু অফ দ্য প্ৰিন্সেছ, আৰু আহি কেনে তেওঁৰ যোনটো মানে ছোৱালী আছিল ছোৱালীজনীৰ ষ্টেচুটো সাৱটি ধৰিলে। এজ চুন এজ দ্য কিং টাচ ইট, যেতিয়াই মানে ৰজাজনে সেই প্ৰিন্সেছটোক এনেকৈ সাৱটি ধৰিলে তেতিয়াই মানে সেই ষ্টেচুটো আকৌ তেওঁৰ প্ৰিন্সেছ হৈ গ'ল, আকৌ মানে জীয়েকটো ঘূৰাই পালে। দ্য প্ৰিন্সেছ কেম বেক টু লাইফ, তেতিয়া আকৌ জীয়েকটো আগৰ নিচিনা হৈ গ'ল, ৰজাই তেওঁৰ জীয়েকক পুনৰ ঘূৰাই পালে। তাৰপিছত যেতিয়া জীয়েকে মাতিলে যে ফাদাৰ, দেউতা, তেনেকৈ যেতিয়া মাতিলে তেতিয়া ৰজাই কৈছে অ' ডিয়াৰ আই এম ছ' হেপ্পী ডেট ইউ আৰ বেক, কৈছে মই বহুত সুখী যে তুমি আকৌ উভতি আহিলা, তেনেকৈ। ডেট ডে অনৱাৰ্ডছ কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন, আৰু সেইদিনাখনৰ পৰাই বা তেতিয়াৰ পৰাই কিং মিডাছ মানে এটা চেঞ্জ হৈ গ'ল, টোটেলি মানে চেঞ্জ হৈ গ'ল। তেওঁ আৰু আগৰ নিচিনা মানে লোভ নকৰে বা আৰু মোক পইচা লাগে গ'ল্ড লাগে তেনেকুৱা নকৰে বা নাভাবে, তেনেকুৱা। তেওঁ গম পালে যে লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ, যে মৰম আৰু সুখটোৱেই সকলোতকৈ মানে কি সঁচা সম্পত্তি, সেইটো মানে তেওঁ গম পালে। দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি, মানে লাভ আৰু হেপিনেছ, মৰম আৰু সুখ ভালপোৱা সেইবিলাকহে মানে টকা আৰু সোণতকৈ বহুত বেছি ওপৰত, সেইটো কথাতে উপলব্ধি কৰিলে। কিং মিডাছ লাৰ্ণ টু বি হেপ্পী উইথ হোৱাট হি হেড, আৰু তেতিয়াৰ পৰাই কিং মিডাছে মানে নিজকে সুখী হ'বলৈ শিকিলে, যে মানে তেওঁৰ ওচৰত যিখিনি আছে সেইখিনি বস্তুতেই তেওঁ সুখী হ'বলৈ শিকিলে। হি লিভড হেপিলি ডিয়াৰ আফটাৰ, আৰু তাৰপিছৰ পৰা তেওঁ সুখেৰে থাকিবলৈ ল'লে। তো এইখিনিয়ে আছিল
তোমালোকৰ ছেকেণ্ড চেপ্টাৰটিত। তো মইতো বুজাই দিলোঁ, তোমালোকে এতিয়া বুজি পালানে নাই, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এইটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'টি মই অতি সোনকালে তোমালোকৰ ওচৰলৈ লৈ আহি আছোঁ। মোৰ চেনেলটি চাই থাকিবা আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিবা, যাতে মই দিয়া ভিডিঅ'সমূহ তোমালোকে সকলোতকৈ আগত চাব পাৰা। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ।